1 লাখ চৰকাৰী চাকৰি দিলো 1 লাখ হোৱা নাই 20,000 এতিয়াও বাকী আছে এই সপ্তাহত আমি 22,000 সপ্তাহত নাই সৰি এই মাহৰ ভিতৰত আমি 22,000 চাকৰিৰ আৰু এডভাৰটাইজ দিম 1 লাখ চৰকাৰী চাকৰি দিলো 1 লাখ হোৱা নাই 20,000 এতিয়াও বাকী আছে এই সপ্তাহত আমি 22,000 সপ্তাহত নাই সৰি এই মাহৰ ভিতৰত আমি 22,000 চাকৰিৰ আৰু এডভাৰটাইজ দিম তো বন্ধু-বান্ধৱীসকল নিউজৰ ক্লিপটো দেখি আপোনালোকে গম পাইছে চাগে যে আপোনালোকৰ নতুনকৈ আকৌ জুলাই মাহত এই মাহটোৰ ভিতৰতে আপোনালোকৰ 22,000 প্লাছ আপোনালোকে পদ দেখিবলৈ পাব CM ছাৰে নিজে নিউজৰ আগতো কৈছে ঘোষণা কৰিছে যে প্ৰায় 22,000তকৈ অধিক পদ আহিব তো ইয়াতে আপোনালোকৰ 22,000ত এটা বিভাগতে 22,000 পদ নাহে ইয়াতে আপোনালোকৰ আসাম পুলিচ লগতে আসাম পুলিচৰ SI পদ কনষ্টেবলৰ ABUB পোষ্ট লগতে আপোনালোকৰ কমাণ্ডো বেটালিয়ন AB কমাণ্ডো SI এইসমূহ পদ আপোনালোকৰ ইয়াতে ইনক্লুড থাকিব লগতে আপোনালোকৰ শিক্ষা বিভাগৰ যেটো শিক্ষকৰ পোষ্ট আপোনালোকৰ মুকলি হ'ব এডুকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা পোষ্ট মুকলি হ'ব তাৰ লগতে ADRE আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 এইসমূহ পদটো আকৌ নতুনকৈ পোষ্ট আপোনালোকে দেখিবলৈ পাব আৰু লগতে আপোনালোকে পঞ্চায়ত বিভাগতো পদ দেখিবলৈ পাব গ্ৰেড 3 এণ্ড গ্ৰেড 4 তাৰ পিছতে আপোনালোকৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা আপোনালোকে পদ দেখিবলৈ পাব বিদ্যুৎ বিভাগৰ ফালৰ পৰা আপোনালোকে পদ দেখিবলৈ পাব নতুনকৈ বিদ্যুৎ বিভাগতো নিউ ৰিক্ৰুটমেন্ট ষ্টাৰ্ট হ'ব এগ্ৰিকালচাৰটো ক্লাছ 10 পাছৰ এইসমূহ পদত আপোনালোকৰ নতুনকৈ ৰিক্ৰুইট হ'ব তো বন্ধু-বান্ধৱীসকল বহুকিটা বিভাগত 22,000 পদ মুকলি হ'ব তো বহুতে এটা ভাল অপচন আহি আছে জুলাই মাহটোতে আপোনালোকৰ আৰু লগতে আপোনালোকৰ কোনটো বিভাগত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব লগতে আসাম পুলিচ কনষ্টেবল ABUBত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কমাণ্ডো বেটালিয়ন AB পোষ্টত কিমান লাগিব SI পোষ্টত কিমান লাগিব এডুকেশ্যন যেটো নেকি শিক্ষক পদৰ কাৰণে আপোনালোকৰ যেটো ৰিক্ৰুইট হ'ব তাতে আপোনালোকৰ কি সাৰ্টিফিকেট লাগিব পাৰে ADREত কি লাগিব বা আপোনালোকৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা আপোনালোকৰ কোনটো বিভাগত পদ মুকলি হ'ব এগ্ৰিকালচাৰৰ ক্লাছ 10 অৰ 12 আপোনালোকৰ কিমান পদ আহিব লগতে আপোনালোকৰ পঞ্চায়তৰ ফালৰ পৰা পদ মুকলি হ'ব সেই সমূহত কি বিভাগত পদ মুকলি হ'ব কিমানটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু লগতে বিদ্যুৎ বিভাগতো বহুখিনি ভাগত আপোনালোকৰ পদ মুকলি হ'ব তো ইয়াতে 10 পাছ 12 পাছ আপোনালোকৰ কিমান পদ আহিব তো সকলোখিনি ডিটেইলছ আপোনালোকক নেক্সট এটা ভিডিও বনাই দিবলৈ চেষ্টা কৰিম তো সকলোখিনি ডিটেইলছ আপোনালোকক দি দিম কিন্তু এতিয়া বৰ্তমান আপোনালোকক এটোৱে কওঁ যে আপোনালোকে নিশ্চিন্ত মনে থাকক আপোনালোকৰ প্ৰায় 22,000তকৈ অধিক আপোনালোকে পদ দেখিবলৈ পাব জুলাই মাহটোৰ ভিতৰতে আপোনালোকে এই মাহৰ লাষ্টৰ উইকত আপোনালোকে প্ৰায় 22,000তকৈ অধিক আপোনালোকে পদৰ নিউ ৰিক্ৰুটমেন্ট নিউ অফিচিয়েল এডভাৰটাইজমেন্ট আপোনালোকে দেখিবলৈ পাব তো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এডভাৰটাইজমেন্টখন অহা লগে লগে আপোনালোকে সকলোতকৈ আগত পায় সেইভাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে নটিফিকেশ্যন বেলটো অলট প্ৰেছ কৰি ৰাখিব যাতে এনে ধৰণৰ চাকৰি খবৰ আপোনালোকে সকলোতকৈ আগত পায় 1 লাখ চৰকাৰী চাকৰি দিলো 1 লাখ হোৱা নাই 20,000 এতিয়াও বাকী আছে এই সপ্তাহত আমি 22,000 সপ্তাহত নাই সৰি এই মাহৰ ভিতৰত আমি 22,000 চাকৰিৰ আৰু এডভাৰটাইজ